তো বন্ধুসকল আজি আমি শিকিম আপুনি আপোনাৰ ইউটিউব চেনেলটো কেনেকৈ ভেৰিফাই কৰিব পাৰিব। তো ইউটিউব চেনেল ভেৰিফাই নকৰাকৈ আপুনি আপোনাৰ কামসমূহ সুচাৰুৰূপে কৰিব নোৱাৰে। তো এয়া আপোনালোকে যিটো থাম্বনেইল আছে আপোনালোকে থাম্বনেইলটো আপুনি এড কৰিব নোৱাৰিব যদি আপুনি চেনেল ভেৰিফাই নকৰে, লাইভ ষ্ট্ৰীম কৰিব নোৱাৰিব। তো বন্ধুসকল বলক এতিয়া ইউটিউব ষ্টুডিঅ'ত দেখাই দিছোঁ মই। চাওক ইয়াতে কাষ্টম থাম্বনেইল ক্লিক কৰিছোঁ। চাওক আপুনি কাষ্টম থাম্বনেইল এড কৰিব নোৱাৰে। ইয়াত দেখাই দিছে টু এড টু কাষ্টম থাম্বনেইল ভেৰিফাই ফোন নাম্বাৰ। ফাৰ্ষ্ট দেখাই দিছে অন ইউৰ কম্পিউটাৰ, মানে আপুনি ফোন নাম্বাৰটো ভেৰিফাই কৰিলে থাম্বনেইল এড কৰিব পাৰিব। দেখিছে ইয়াত কাষ্টম থাম্বনেইল অপশ্যনটো হাইড হৈ আছে, মানে আপুনি থাম্বনেইল দিব নোৱাৰে। তো ইয়াৰ কাৰণে আমি ফাৰ্ষ্ট কি কৰিম, আমাৰ যিটো ক্ৰ'ম ব্ৰাউজাৰ আছে সেই ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰি ল'ম। চাওক মই এয়া ক্ৰ'ম ব্ৰাউজাৰ অ'পেন কৰিলোঁ আৰু ইয়াতে চাৰ্চ কৰিব লাগিব www.youtube.com বা নহ'লে আপুনি ইয়াত যিটো ইউটিউব অপশ্যন আছে সেইটো আমি উলিয়াই ল'ব পাৰোঁ। তো ইউটিউব অপশ্যনটো আমি ক্লিক কৰি দিলোঁ। এয়া চাওক ইউটিউব অপশ্যনটো আমি ক্লিক কৰি দিয়াৰ লগে লগে এয়া পেজটো অ'পেন হৈছে এনেকুৱা এটা। আৰু ইয়াৰ পাছত যিটো নেট শ্ল' হৈছে আৰু ইয়াত আপোনালোকে চাওক নিজৰ চেনেলটো ইয়াত ওলাই যাব। তো ফাৰ্ষ্ট আপোনালোকে ডেস্কটপ ছাইডত ক্লিক কৰি ল'ব। সেয়া চাওক ডেস্কটপ ছাইড মই ক্লিক কৰি দিছোঁ। দেন ডেস্কটপ মোডত অ'পেন হৈ যাব। ঠিক আছে, ৰিলোড হৈ আছে, ডেস্কটপ মোডত এয়া অ'পেন হৈ গৈছে। তো ইয়াৰ পাছত আপোনালোকে পেজখন জুম কৰি যিটো আপোনাৰ নিজৰ চেনেল আছে সেই চেনেলত ক্লিক কৰি দিব। চৰি ভিডিঅ' প্লে হৈ গৈছে, তো বেক কৰি লওঁ। তো চাওক ইয়াতে মই জুম কৰিছোঁ আৰু জুম কৰি সেই চুকত মোৰ যিটো চেনেল আছে চেনেলৰ মই লগ'টো ক্লিক কৰি দিছোঁ। আপুনি কৰি দিব। কৰি দিয়াৰ লগে লগে চাওক ৰিলোড হৈ আছে আৰু ইয়াত আপুনি যিটো ইয়ৰ চেনেল বুলি অপশ্যন ওলাব, চৰি ইয়াত দেখাই দিছে ইয়ৰ চেনেল মই দেখাই দিছোঁ, সেইটো আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত ইয়াত চাওক আপোনাৰ চেনেলটো ওলাই যাব আৰু ইয়াত আপুনি কাষ্টমাইজ চেনেল যিটো অপশ্যন আছে ওপৰত দেখাই দিছোঁ মই কাষ্টমাইজ চেনেল, সেই তাত ক্লিক কৰি দিব। আৰু ইয়াত আপুনি চিম্পলি ক্লিক কৰাৰ লগে লগে চাওক পেজটো ৰিলোড হ'ব আৰু ৰিলোড হোৱাৰ লগে লগে আপোনাৰ ইউটিউব চেনেলৰ যিটো কাষ্টমাইজ কৰিব পাৰিব তালৈ আপোনাক লৈ যোৱা হ'ব। চাওক ইয়াৰ ৰিলোড হৈ আছে আৰু লগে লগে আপুনি আপোনাৰ ইউটিউব ষ্টুডিঅ'ৰ কাষ্টমাইজেশ্যন পাই গৈছে। আৰু ইয়াত চাওক এইবোৰ মই দেখাই দিছোঁ আপোনালোকক, ইয়াত এইবোৰ দেখাই দিয়া আছে যি আপুনি এতিয়া ইউটিউব চেনেল ভেৰিফাই কৰক। তলত যিটো ছেটিং অপশ্যন আছে সেই যাওক জুম কৰক, ছেটিঙত যাওক, সেইটো ছেটিং মই দেখাই দিছোঁ, তাত আপুনি ক্লিক কৰি দিয়ক। সেয়া মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে জেনেৰেল ছেটিং আছে, তাৰপিছত চেনেল আছে, ইয়াত আপুনি চেনেলত ক্লিক কৰি দিব লাগিব। চেনেলত ক্লিক কৰাৰ লগে লগে আমি পেজখন এইফালে লৈ যাব আৰু ইয়াত দেখাইছে ফিচাৰ ইলিজিবিলিটি, যে আপুনি নাম্বাৰ ভেৰিফাই কৰিব কাৰণে তাত ক্লিক কৰিব লাগিব। ফিচাৰ ইলিজিবিলিটি চাওক এয়া মই দেখাই দিছোঁ ফিচাৰ ইলিজিবিলিটি। আৰু ইয়াত যিটো তলত আছে তাত আপুনি ফোন নাম্বাৰ ভেৰিফাই কৰিবৰ কাৰণে ছেকেণ্ড ষ্টেপত আপুনি আনএবল কৰিব লাগিব আৰু ইয়াতে ক্লিক কৰিব লাগিব। মই দেখাই দিছোঁ চাওক ইয়াতে আপুনি যিটো চিহ্ন আছে তাত ক্লিক কৰিব লগে লগে ইয়াত চাওক ভেৰিফাই ফোন নাম্বাৰ যিটো অপশ্যন আছে ভেৰিফাই ফোন নাম্বাৰ, আৰু ইয়াত আপুনি আপোনাৰ ফোন নাম্বাৰটো দি ভেৰিফাই কৰিব লাগিব। তো মই নিজৰ ফোন নাম্বাৰটো দি লৈছোঁ। ঠিক আছে, ইয়াত ভেৰিফাই ফোন নাম্বাৰ আপুনি কৰি পেলাই আপোনাৰ নিজৰ ফোন নাম্বাৰ দিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাক আকৌ এটা ক্ৰ'ম ব্ৰাউজাৰত আৰু এটা পেজ অ'পেন হ'ব আৰু ইয়াৰ পাছত আপোনাক ইয়াত সুধিব যে আপুনি কলৰ যোগেদি আপোনাৰ ভেৰিফিকেশ্যন ক'ডটো বিচাৰি পাবনে, নে আপুনি মেছেজৰ জৰিয়তে পাব বিচাৰে। তো মই ইয়াতে তলতে জুম কৰি চাওক মই টেক্সট মেছেজ কৰি দিছোঁ, মানে মেছেজৰ জৰিয়তে এটা ভেৰিফিকেশ্যন ক'ড আহিব আপুনি যিটো ফোন নাম্বাৰ দিয়ে। ইয়াত চাওক মই টেক্সট মি ভেৰিফিকেশ্যন ক'ড বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰি দিছোঁ আৰু তাৰপাছত চাওক মই দিছোঁ ইয়াতে দেন ইয়াত ফোন নাম্বাৰটো মই এড কৰি দিম। ঠিক আছে, চাওক এনেকৈ দিলোঁ। দিয়াৰ পাছত ইয়াত মই ইণ্ডিয়া চিলেক্ট কৰিলোঁ আৰু চিলেক্ট অলৰেডি কৰাই আছে আৰু ইয়াত মই ফোন নাম্বাৰটো নিজৰ দি দিব লাগিব। তো আপুনি এনেকৈ ফোন নাম্বাৰটো মই দিলোঁ। দিয়াৰ পাছত চাওক ইয়াত দিয়াৰ পাছত মই নেক্সট মাৰি দিব লাগিব। য'ত তলত যিটো অপশ্যন আছে ছাবমিট যিটো অপশ্যন আছে সেই ছাবমিটত মই ক্লিক কৰি দিলোঁ। সেই ছাবমিটত ক্লিক কৰাৰ লগে লগে ফোনত এটা আপোনাৰ ভেৰিফিকেশ্যন ক'ড আহি যাব আৰু মই ক'ডটো মই দি দিম। ইয়াত ক'ডটো মই ইয়াতে এণ্টাৰ কৰি দিম, আপুনি নিজৰ ক'ডটো এণ্টাৰ কৰি ল'ব। চাওক মই ক'ডটো এণ্টাৰ কৰিলোঁ। কৰাৰ পাছত ইয়াত ছাবমিট অপশ্যন আছে,
সেই সাবমিট অপশ্যনত আকৌ আপুনি ক্লিক কৰি দিব লাগিব এটা অতি সহজ নিয়ম বেছি চিন্তা কৰিব নালাগে সাধাৰণ এয়া চাওক মোৰ চেনেলটো এতিয়া ভেৰিফাই হৈ গৈছে এতিয়া মোৰ চেনেলৰ ভেৰিফিকেশ্যন কমপ্লিট আপুনিও আপোনাৰ চেনেলৰ ভেৰিফিকেশ্যন এনেকৈ কৰিব পাৰে তো এতিয়া আমি দেখাই দিছোঁ ৰ'ব আমি আকৌ পুনৰ ইউটিউব ষ্টুডিঅ'ত যাম আৰু চাওক আমি চেনেলটো ভেৰিফাই কৰাৰ পিছত আমি ইউটিউব ষ্টুডিঅ' অ'পেন কৰিলোঁ আৰু ইয়াত আপুনি ইউটিউব ষ্টুডিঅ' অ'পেন কৰি চাওক ইয়াতে যিকোনো এটা ভিডিঅ' ল'লোঁ আৰু ইয়াত এডিট কৰোঁতে চাওক আমি যদি থাম্বনেইল ইয়াত আমি প্ৰথমতে নোৱাৰিছিলোঁ নহয় কাষ্টম থাম্বনেইল এড কৰিব আৰু এতিয়া চাওক কাষ্টম থাম্বনেইল আপুনি ইয়াত এড কৰিব পাৰিব আপুনি নিজৰ গেলাৰী উলিয়াই যিকোনো ধৰণৰ ইমেজ আপুনি ইয়াত আপুনি চিলেক্ট কৰিব পাৰিব ইয়াত আপুনি যিকোনো ধৰণৰ ইমেজ আপুনি চিলেক্ট কৰিব পাৰিব দেখিছে তো মই এনেই আপোনাক দেখাব বাবে এইটোৱে চিলেক্ট কৰি দিছোঁ চাওক এইটো আপুনি ইয়াত এনেকৈ ধুনীয়াকৈ চিলেক্ট কৰিব পাৰিব ঠিক আছে আপুনি ইয়াত কাষ্টম থাম্বনেইল এড কৰিব পাৰিব